কবিতাৰ শিৰোনাম ময়ো কনকলতাৰ দেশৰে নাৰী। মোৰ তেজত আছে কনকলতা মূলা গাভৰুৰ তেজ। ভয় নাই কাৰোলৈ, যুঁজি যাম শেষ উশাহ পৰ্যন্ত। আৰু সহ্য কৰা নহ'ব অসুৰৰ তাণ্ডৱ নৃত্য। নোৱাৰো সীতা দ্ৰৌপদী হ'বলৈ, নোৱাৰো সহ্য কৰিব কলংকৰ পূজা। দিব নোৱাৰো নাৰীৰ পবিত্ৰতাক অপবিত্ৰ কৰিবলৈ। কোনো দুৰ্যোধনৰ শাসন নচলিব, নোৱাৰিব দুঃশাসনে বস্ত্ৰ হৰণ কৰিবলৈ। আমি নাৰী হয় নাৰী, দুৰ্গা মূৰ্তি ধৰিলে পলাব নোৱাৰিব মানৱ ৰূপী মহিকাকো। কনকলতাৰ দেশত নাৰীক শোষণ শুনিবলৈ শুৱলা নহয়, তথাপি প্ৰতিদিনে শুনো অসহায় নাৰীৰ হিয়া ভঙা কান্দোন। সহ্য কৰিব নোৱাৰা হৈ পৰিছো। হে নাৰী সমাজ, আহি গ'ল সময় অধিকাৰ সাব্যস্ত কৰাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ। হাজাৰজনী মা ভনীৰ অসহায় চিঞৰৰ প্ৰতিশোধ লোৱাৰ সময় নিচেই ওচৰত। ব'লা আমি ওলাই যাওঁ প্ৰাপ্য বিচাৰি, ন্যায় বিচাৰি। ব'লা আমি ওলাই যাওঁ, আমি কনকলতা দেশৰ নাৰী হয়। জয় আই অসম।